Silasabi bati bola Hazabatilo Hazabatilo Dia bati di tanah di not Kesa kombolo Suali ani bato pila dango Tehebe siginsai Oi tehebe siginsai Tehebe siginsai Bablu, kota tu hasan ki? Hah? Je suali bule topila dango Lebe sigin sabo? Hasan ni bisa kota tu? Gandu dulu hasan ni gede Oi taklu, hosai আজিকালি ছোৱালীবোৰ টপলা ডাঙৰ আনিলে বেছি দিন যায় ক সঁচা কথাই কয়তো এটো কাৰণে তো আমাৰ জুবিন দা গানটো বনাইছিলে ছোৱালী কো টপলা ডাঙৰ চাই আনিব লাগে হা এই বেষ্ট টেন পূজা শেষ হ'ল পঢ়াত লাগি যা ধামা ধুম পঢ়িবলৈ লাগি যা ঐ বুবৈগত গুড মৰ্ণিং তেতিয়াহ'লে মই অকণমান বহি ল'ম পূজাটো পুৰা হুলুম আৰু তাৰপিছত এদিনকে পূজা কৰিছিলোঁ তাৰপিছত এইটো কি বুলি কয় বাবলুক লগ পাইছিলোঁ মোবাইল 300 টকা দিছিলোঁ ক বাবলুক কি খালে ইয়ে জানে দেই আৰু তহঁতে লগে নাপালোঁ যে কি হ'ল তহঁতৰ ও স্যার আমি গৈছিলোঁ ক তাৰপিছত আপুনি বোলে বাবলুক পইচা দিছিলে তাৰপিছত ইয়া লেবেল চাবি কি লেবেল বন্ধু কেলে তুমি তামাম লেবেল মাৰিছে ক ছাৰ আমাক পাত্তা দিয়া আপুনি পইচা দি দিছিলে ক আমাৰো কত আমাৰ পাপাই পইচা দিয়া নাছিলে এটো কাৰণে বাবলু লেবেল বোলে বাবলু কি লেবেল মাৰিছিলে বোলে পূজাত সঁচা নেকি কথাটো স্যার মইনো কি লেবেল মাৰিম আৰু হে 300 টকাটো আজিকালি কি পোৱা যায় যে মই লেবেল মাৰিম এনে আমাৰ তাকলৈ কৈ দিছে মিছা কথাবোৰ কৈ দিছে ছাৰ সেইবোৰ কথা বাদ দিয়াহে তোমালোকে তেতিয়াহ'লে কোৱাচোন পূজাত কাক লগ পাইছিলি আৰু ক'ত গৈছিলি তহঁতি হে সেইটো কথা ক এই লেবেল চেবেল এইবোৰ কথা বাদ দে হ'লতো ও স্যার মইনো ডিব্ৰুগড় গৈছিলোঁ তাৰপিছত আকৌ এইটো কি বুলি কয় তিনিচুকীয়া গৈছিলোঁ তাৰপিছত আকৌ যোৰহাট গৈছিলোঁ তাৰপিছত আকৌ এইফালে গুৱাহাটী গৈছিলোঁ তামাম ঘূৰিলোঁ ছাৰ তাৰপিছত আমাৰ পাপা এনএছখন লৈ গৈছিলোঁ তাৰপিছত এনেকা দবাইছোঁ আৰু তামাম ঘূৰিলোঁ দেই ছাৰ আৰে বাবলু তুমি আকৌ দুখুত আছাহে তাৰপিছত এনে কেনেকৈ তুমি গৈছিলা পূজা চাবলৈ হে কোনে দিছিলে তোমাক বাইক চলাবলৈ জুকি পাইছিলি তই এনেই মিছা মিছিকৈ কৈ দিছ বোলা এই ছাৰ মইনো বিৰাট খাতাৰনাক নহয় হে বাইকটো ষ্টাৰ্ট কৰি লৈছোঁ তাৰপিছত আকৌ দৌৰি গৈ জোপে উঠি দিছোঁ তাৰপিছত আকৌ মই এটা হাতত বাইকটো ধৰি লৈছোঁ তাৰপিছত হাতেদি গেৰটো লগাই লৈছোঁ তাৰপিছত তামাম দবাইছোঁ নহয় ছোৱালীকেইটা এনেকা চাইছে ছাৰ পিছফালৰ পৰা তো মানে ধামাকা দবাইছোঁ আৰু পুৰা 100কৈ পাৰহে মিটাৰ কৰি দিছোঁ ছাৰ তহঁতি আৰু ল'ৰা দেই বৰ টেলেণ্টেড আছ নহয় হে হাতত কেনেকুৱা গেৰ লগালি হে ভৰিতহে মানুহে গেৰ লগাই তই আকৌ হাতত গেৰ লগালি কেনেকুৱা কথাবোৰ কৈ দিব হে এইটো কথা ছাৰ মই আকৌ কম টেলেণ্টেড নহয় জানো হে আপোনালোকে কৈ থাকে মোক টেলেণ্টেড বুলি এইটো কাৰণেতো মই খাতাৰনাক টেলেণ্ট লগাই পিনি গেৰ লগাই দিলোঁ এইটো কাৰণে মোক মানুহবোৰ তামাম চাইছে তাৰপিছত আকৌ ছাৰ এটা জমনি হ'ল নহয় এইফালেদি গৈ আছোঁ এৰেছ লৈ তাৰপিছত ইটো চাইডৰ পৰা ডিম্পু বৰুৱা আহিছিলে নহয় তাক আকৌ বাইকে খুলিয়াই দিলোঁ নহয় ছাৰ তুমি আকৌ ডিম্পু বৰুৱাক ক'ত লগ পাইছিলা হে ও ছাৰ মই আকৌ আপোনাক কৈছিলোঁ নহয় মই যে গুৱাহাটী গৈছিলোঁ বুলি নলবাৰী ৰাস্তা দি আহি আছিলোঁ তাৰপিছত ইটো চাইডৰ পৰা ডিম্পু আহি আছিলে তাই আকৌ হিমালয় বাইকখন লৈ আহিছিলে তাৰপিছত ইটো চাইডৰ পৰা মই পুৰা একদম মানে ধামাকা পকাই পিনি গৈ আছোঁ এৰেছ লৈ তাৰপিছত টাৰ্ণিংটোত পালোঁগৈ তাৰপিছত ডিম্পু বৰুৱাক ডিপকৈ খুলিয়াই দিলোঁ নহয় তাৰপিছত মই চাইছোঁ তোৰ ডিম্পু নহয় তাৰপিছত আকৌ কি ক'ম আৰু তাৰপিছত আকৌ তাই মোক ক'লে এই উপায় বেয়া নাপাওঁ দেই মানে ময়ে খুলিয়াই দিম বুলি তাৰপিছত মই আকৌ বাচি গ'লোঁ নহয় ছাৰ তাৰপিছত মই এনেকুৱা আকৌ উঠি পিনি এনেকুৱা দবালোঁ নহয় ছাৰ ডাইৰেক্ট যোৰহাট আহি পালোঁগৈ ভাল আৰু আমাৰ অসমৰ ইউটিউবাৰ ডিম্পু বৰুৱা আছিলে বুলিহে তই বাচিলি দেই নহ'লে আকৌ বেলেগ কোনোবা হ'লেহেঁতেন তহঁতক হে এতিয়ালৈকে জেলত সোমাই থাকিলি হয় হে বোপাই আজিৰ পৰা আকৌ তহঁতৰ পাপাক মই কৈ দিম যে তোমাক বাইক চাইক কিন্তু দিব নালাগে বুলি কৈ দিম ঠিক আছে এইবোৰ কাম নকৰিবি পূজা চূজা আহিলে মানে এতিয়া আকৌ বিহু আহিবই এতিয়া আকৌ বাইক চাইক লৈ যাবি যাক খুন্দিয়াবি এনে তহঁতি য'ত জেলত সোমাই থাকিবি গম পাইছ য'ত মৰিবি হে গম পাইছ আপুনিতো ভালেই কৈছে ছাৰ কিন্তু মানে মই পূজা বুলি আৰু কি ক'ম পূজা বুলি বাইকখনকে মানে চুৰ কৰি লৈ গৈছিলোঁ ক ছাৰ পাপাই গমেই নাপায় তাৰপিছত মই চাবিটো লাহেকৈ লৈ পিনি গৈছিলোঁগৈ আৰু মানে আজিৰ পৰা আৰু নিনোগে কিন্তু পাপা আমাৰ গম নাপায় মানে বাইক চলা বুলি কিন্তু মানে আপোনালোকে ছাৰ আপুনি নক'ব দেই আমাৰ পাপাক এই হ'ব নকওঁ কিন্তু তহঁতি কিন্তু আজিৰ পৰা বাইক চাইক নলবি দেই আৰু নচলাবি গম পাইছ নহয় মোৰ আকৌ যদি ষ্টুডেণ্ট এটা কমি যায় তেতিয়াহ'লে কেনেকুৱা হ'ব সেইটো কাৰণে কৈছোঁ তহঁতি বাইক চাইক নলবি আৰু লৈ নাযাবি ঠিক আছে হয় কাটো তই আকৌ পূজা চাবলৈ ক'ত গৈছিলি একো নাই মনে বহি আছা হে ও ছাৰ মইতো আকৌ ক'ত যাম আৰু কি ক'ম আমাৰ গাঁৱতে আকৌ পূজা মেলা এটা মানে পাতিছিলে মানে তাৰপিছত ইয়াতে গৈছোঁ আৰু ক'ত ঘূৰিবি মই মানে ইমান বাইক চাইক চলাবলৈ নাজানো সেইটো কাৰণে মানে মই আৰু য'ত যোৱা নাছিলোঁ তাৰপিছত মানে মই ইয়াতে জানোগৈ আৰু আমাৰ গাঁৱতে তাৰপিছত গাঁও মানে আমাৰ অকণমান ওচৰত মানে পূজা এটা পাতে মানে দুৰ্গা পূজা তাতে গৈছিলোঁ তাৰপিছত মই আৰু তাকলো গৈছিলোঁ তাৰপিছত বাবলুও গৈছিলে তাৰপিছত পপিয়া মেনো গৈছিলে মানে একেলগতে গৈছিলোঁ তাৰপিছত আকৌ কোনদিনা কৈ বাবলুৱে ডিব্ৰুগড় ফালে গৈছিলে হেনো গুৱাহাটী ফালে সেইটো গমেই নাপাওঁ মই হয় নেকি তুমি তেতিয়াহ'লে গাঁৱতে পূজা চালা তাৰপিছত এইফালে আমাৰ পপিয়া মেন ক'ত গৈছিলি তুমি কিধৰ গয়া सर मैं भी कहीं भी नहीं गया लेकिन हमारा गांव में ही मैं पूजा देखा और कहूँ भी नहीं गया सर लेकिन सर हमारा जो झगड़ा हो गया एक हमारा बबलू हमारा का एटीट्यूड दिखा रहा था इसलिए हमको झगड़ा हो गया वो मैं किधर भी नहीं गया मतलब हमारा गांव में ही पूजा देखा सर और मैं और टकलू देखा एक साथी तो हमारा जो ये जो बबलू है ना इसने हमको बहुत धमकी दे रहा था सर आपने पैसा दे दिया उसको 300 रुपया इसलिए हमको पूरा मतलब लेवल दिखा रहा था सर ঐ বাবলু কি শুনি পাইছোঁ এইবোৰ হে কিন্তু এনেকুৱা নকৰিবা আকৌ তোমাৰ লগৰ হয় নহয় হে ओ सर মই আকৌ কেলে মিছা কম হে মই আকৌ কেনেকৈ লেভেল দেখাব পাৰিম 300 টকা আপুনি আৰু কথাবোৰ কৈছে যে আৰু ছাৰ দেই 300 টকা কি লেভেল দেখাম আৰু সিহঁতে জানে আৰু দেই মইতো আকৌ কাকো লেভেল দেখুৱাই নাই তাৰপিছত তাকলো ক'ত গৈছিলা ओ सर মই আৰু ক'ত যাম হে মই পপিয়া মেন লগতে আমাৰ গাঁৱতে খালোঁগৈ আৰু তাৰপিছত আকৌ মানে ক'তো যোৱা নাই তাৰপিছত গাহৰি আনিছিলোঁ তাৰপিছত গাহৰি তামাম দিলোঁগৈ আৰু গাবাগাপ খালোঁগৈ আৰু তাৰপিছত ৰাতি এদিন গৈছিলোঁ চেনেমা চাবলৈ তাৰপিছত আকৌ ক'তো যোৱা নাই তাৰপিছত আকৌ স্কুল আহিবলৈ সেইটো কাৰণে য'ত ঘূৰি ফুৰিলোঁ তাৰপিছত সেইটো কাৰণে মানে য'ত নগ'লোঁ আৰু ছাৰ তেতিয়াহ'লে তহঁতি পূজা চালি ভালে কৰিলি তেতিয়া এতিয়া আকৌ তামাম পঢ়িব লাগিব তহঁতক হে তাৰপিছত পৰীক্ষা আহি আছে পৰীক্ষা পাছ কৰিব লাগিব তাৰপিছত পাছ নকৰিলে নকৰিবা আমাৰ স্কুলত পঢ়িও ভাল লাগে দেই তহঁতৰ লগত কিন্তু কৰিলেতো ভাল কথা আৰু নকৰিলেও নাই মোৰতো একো কমলে নাই তহঁতক আকৌ কিনো কম হে তহঁতে নিজে পঢ়িলেহে কৰিব পাৰিবি আকৌ মোকে চাই থাকিলে নহ'ব নহয় হে নিজে পঢ়িবি দেই ল'ৰাকেইটা মইনো আকৌ কিমান বুজাম তহঁতক হে তহঁতে বুজালেও নুবুজ তহঁতি আকৌ বৰ মানে টেলেণ্টেড ল'ৰা নহয় হে ओ सर মই আকৌ আৰু এবছৰ এইটো স্কুলতে পঢ়িম বুলি ভাবিছোঁ ছাৰ কিন্তু
এইবোৰ নকৰিবা আকৌ তহঁতি তহঁতৰ মাতেতো আমাকে ক'ব নহয় ছাৰবোৰ তেনেকুৱা আছে পঢ়াই নপঢ়াই বুলি এইবোৰ নকৰিবা আকৌ পাছ কৰিবি আকৌ মই এনেহে কৈছিলোঁ তহঁতক তহঁতৰ লগত পঢ়ি ভাল লাগে বুলি কিন্তু পাছ কৰিবা আকৌ চাবি যদি পাছ নকৰ নহয় গ'ল পিটন দিম আকৌ তহঁতক গম পাই যাবি মইতো ছাৰ এনে কৈছিলোঁ আপোনাক মাজাক কৈছিলোঁ ছাৰ কিন্তু মানে ময়ো খাটানা পঢ়ো নহয় পাছ কৰিমেই আকৌ এবাৰ আৰু যদি মই পাছ নকৰোঁ তেতিয়াহ'লে মোক ঘৰতো গ'ল পিটন দিব নহয় তাৰপিছত আপুনিও দিম বুলি কৈছে নহয় তেতিয়াহ'লে ছাৰ আপুনি আজিতো নপঢ়া নাই তেতিয়াহ'লে ছুটিটো দি দিয়ক তাৰপিছত ঘৰলৈ যাব লাগিব তাৰপিছত আকৌ পূজাটো এদিন চিনেমা চাই পিনি টোপনিটো ভৰাই নাই ভালকৈ টোপনি ধৰি আছে এতিয়াও তাৰপিছত আকৌ ঘৰলৈ যাব লাগিব সোনকালে ছুটিটো দি দিয়ক হয় দেই তাৰপিছত আকৌ মই পূজা দিনাখন গাহৰি আনিছিলোঁ যে তাৰপিছত সেইটো মানে খাই তেলটো খাই দিলোঁ তাৰপিছত আকৌ মানে ফেনে চেনে গৈছিলে যে মানে ধাৰা গৈছিলে তাৰপিছত সেইটো কাৰণে মানে মই বেছি দেৰিকৈ বহিব নোৱাৰোঁ আৰু তাৰপিছত মোকো যাব লাগিব আজি আকৌ ছুটিয়ে দিম বুলি ভাবিছোঁ আৰু যদি তহঁতি অসমীয়া যদি কিবা কবি যদি কৈ লওঁ আৰু দেই ছাৰ আপুনি গাহৰি খাইছিলে নেকি পূজাত আকৌ এতিয়া বেলেগ যাব পাৰে না ছাৰ সেইটো কাৰণে সোনকালে দি দিয়ক ছুটিটো মই সোনকালে দি দিম এতিয়া আকৌ তহঁতি কিবা কবি যদি কৈ লওঁ অসমীয়া ক্ৰীড়াজক আমাৰ চেনেলটোৰ বিষয়ে কিবা কবি যদি কৈ লওঁ ঐ মূৰ্খ জহনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পৰা নাই নেকি তই কি চাই আছ ছাবস্ক্ৰাইব কৰ আৰু ফটাফট বেল আইকনটো দিছিলোঁ বজাই দে নহ'লে আকৌ চাবি মোবাইলৰ পৰা ওলাই পিনি ধামা ধুমকে পিটিম আকৌ কাণ চান ফুলুৱাই দিম ঘুচিয়াই ঘুচিয়াই গম পাই যাবি ছাবস্ক্ৰাইব কৰ চেনেলটো তহঁতক যদি মই ধমকি দি ছাবস্ক্ৰাইব নকৰোঁ নহয় তেতিয়াহ'লে তহঁতি নকৰিবি মোৰ নাম হয় বাবলু মই বিৰাট খাটাৰনাক আছোঁ ছাবস্ক্ৰাইব কৰ সোনকালে ঐ মূৰ্খ সেনেকুৱা ক'লে কি ছাবস্ক্ৰাইব কৰিব নেকি চেনেলটো ভালকে ক কি মোৰ এনেকুৱা কৈ আছোঁ জহনি চনিম এইবোৰ কোনে শিকালে তহঁতক ছাৰ মোৰ আকৌ মুখৰ পৰা জিটি ওলাই যায় নহয় আপোনালোকে বেয়া নাপাব দেই মানে মই জিটি কৈ থাকোঁ মানে মুখৰ পৰা ওলাই যায় নহয় আমাৰ মুখ যে সেইটো কাৰণে মানে ঘপককৈ ওলাই যায় মানে আপোনালোকে বেয়া নাপাব তাৰপিছত যদি আপোনালোকে পাৰে যদিহে মানে ছাবস্ক্ৰাইব কৰিব মানে চেনেলটো আৰু নোৱাৰিলে নকৰিব মানে আৰু আমিনো কি ক'ম আৰু আমিনো তহঁতক কেনেকুৱা জবৰদস্তিকে আৰু ছাবস্ক্ৰাইব কৰিবলৈ ক'মগৈ আৰু পাৰিলে কৰি দে আৰু আমাৰ চেনেলটো সৰু হৈ আছে অকণমান ডাঙৰ কৰি দে সেইটো কাৰণে মানে কিবা এটা কৰি দে বুলি